হাই গাইজ, মোৰ ইউটিউব চেনেল ফাইজ কালেকশ্যন ইটুচিলৈ সকলোকে স্বাগতম জনালোঁ। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ বিশ্বৰ এখন আচৰিত দেশ আদাৰৱাৰ্ল্ড কিংডমৰ কথা। বিশ্বৰ প্ৰায় সকলো দেশেই পুৰুষ প্ৰধান, সেয়ে পুৰুষে প্ৰায় সকলো দেশতে নাৰীৰ ওপৰত অত্যাচাৰ কৰা দেখা যায় বা কোনো দেশত নাৰীক সমমৰ্যাদা দিয়া দেখা যায়। কিন্তু আদাৰৱাৰ্ল্ড কিংডম বিশ্বৰ এনেকুৱা এখন দেশ য'ত পুৰুষৰ ওপৰত নাৰীৰ চৰম অত্যাচাৰ চলে, পুৰুষক নাৰীৰ গোলাম হিচাপে গণ্য কৰা হয়। এইখন দেশ পুৰুষৰ বাবে নৰক হিচাপে গণ্য কৰা হয়। আদাৰৱাৰ্ল্ড কিংডম 1996 চনত ইউৰোপীয়ান কাণ্ট্ৰি চেক ৰিপাব্লিকৰ পৰা পৃথক হৈ আহে। প্ৰায় 714 একৰ ভূমিত এই দেশ বিস্তাৰিত হৈ আছে। এই দেশখনত সকলো ধৰণৰ বিলাসিতাৰ ব্যৱস্থা আছে, নাইট ক্লাব, ছুইমিং পুলৰ ব্যৱস্থাও আছে। কিন্তু এই নাইট ক্লাব বা ছুইমিং পুলত পুৰুষ প্ৰৱেশ কৰিব নোৱাৰে। পুৰুষ প্ৰৱেশ কৰিবলৈ লাগিব কোনো নাৰীৰ স্পেচিয়েল পাছ। এই দেশখনৰ কোনো ৰাষ্ট্ৰপতি বা কোনো নেতা নাই। ইয়াত কেৱল এজনী মহাৰাণীৰ ৰাজ চলে ব্ৰিটিছ প্ৰধানত। এই দেশত পুৰুষে মুক্তভাৱে ঘূৰি ফুৰিব নোৱাৰে। পুৰুষক গোলাম হিচাপে গণ্য কৰা হয়, নাগৰিক হিচাপে নহয়। পুৰুষৰ ওপৰত হোৱা অত্যাচাৰ অকল্পনীয়। পুৰুষক চকীত বহিব দিয়া নহয়। কেতিয়াবা যদি বহিব লগা হয় তেতিয়া মালিকৰ অনুমতি লৈ মালিকতকৈ কম দামী চকীত বহিব পাৰে। পুৰুষে মালিকৰ অনুমতি অবিহনে সুৰাপান কৰিব নোৱাৰে। কেতিয়াবা যদি মালিকে খোৱাৰ পিছত অলপ থাকি যায় তেতিয়া মালিকৰ অনুমতি লৈ খাব পাৰে। আৰু আচৰিত কথা যে মালিকে যদি ক'ৰবালৈ ওলাই যায়, যদি বহিবলৈ কোনো ব্যৱস্থা নাথাকে তেতিয়া পুৰুষৰ পিঠিক চকী হিচাপে ব্যৱহাৰ কৰে। এইখন দেশৰ নাগৰিকত্ব পোৱাৰ কিছুমান আজব যোগ্যতাও আমি দেখা পাইছোঁ। নাগৰিকত্ব কেৱল মহিলাসকলেই পায়। নাগৰিকত্ব পাবলৈ প্ৰত্যেক মহিলাৰ এজন পুৰুষ গোলাম থাকিব লাগিব। মহাৰাণীৰ সকলো আদেশ পালন কৰিব লাগিব। 5 দিন অন্তত মহাৰাণীৰ বাসগৃহত থাকিব লাগিব। আদাৰৱাৰ্ল্ড কিংডমৰ নিজা মুদ্ৰা প্ৰচলিত আছে বা এখন ৰাষ্ট্ৰ হোৱাৰ সকলোখিনি যোগ্যতা থকাই দেখা যায়। কিন্তু ইউনাইটেড নেশ্যন অৰ্গেনাইজেশ্যনে এতিয়ালৈকে ইয়াক ৰাষ্ট্ৰ হিচাপে স্বীকৃতি দিয়া নাই। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ আৰু শেষত ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব বুলি আশা কৰি মই মোৰ ভিডিঅ' ইয়াতে সামৰণি মাৰিছোঁ। ধন্যবাদ।